খাম্পা UPPL সোমাব বুলি তো প্ৰমোদ বড়ো আৰু মই দুইজনে আলোচনা কৰিহে খাম্পা ডাঙৰীয়াক ডেপুটেশ্যনত আমি পাঠাই দিছোঁ UPPLত ডেপুটেশ্যনত কথাটো হ'ল এনেকুৱা আগত আমি চন্দনক পাঠাই দিছিলোঁ ডেপুটেশ্যনত তাৰমানে এনেকুৱা প্ৰব্লেম UPPLৰ যিটো BTR একৰ্ড এই একৰ্ডটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত UPPL দলৰ বুদ্ধি থকা এক্সপাৰ্ট মানুহ জ্ঞানী মানুহৰ অভাৱ হৈছে জানে সেইকাৰণে প্ৰমোদ বড়োৱে মোৰ লগত আলোচনা কৰি পেলাই আগত চন্দনক লৈ গৈছে মই পাঠাই দিছোঁ ডেপুটেশ্যনত আৰু লাগে বোলে সেইকাৰণে মই উপায় নাই খাম্পাক আৰু পাঠাব লগা হৈছে নাই মইতো BPO চাব লাগিব না মই লিডাৰ হয় কোন বেলেগক পাঠাই দিব পৰা ক্ষমতা মোৰ হাতত আছে মইহে পাঠাই দিয়ে অকলশৰীয়া নহয় আমাৰ দলত মেলা বুদ্ধিজীৱী জ্ঞানী এক্সপাৰ্ট মানুহ আছে UPPL দলত এইটো প্ৰব্লেম হৈ আছে সেইকাৰণে BTR চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই BTR চুক্তিটো কেনেকৈ ৰূপায়ণ কৰিব লাগে ইহঁতে শিকাই আছে এতিয়া শিকাব জানে একদম বিৰাট ভাল বুজাবুজি আছে আমি দুইজনে আলোচনা কৰিহে এই খাম্পাক আজি UPPLত পাঠাই দিছে কথা সেইটোৱে আপোনালোকে বুজি নাপায় এইবিলাক আমিহে জানো দল চলোৱা ভিতৰুৱা কথা ডেপুটেশ্যনত নাই ডেপুটেশ্যনত গৈছে আমাৰ দলৰ পৰা আমি UPPLত তাত ডেপুটেশ্যনত পাঠাই দিছে কথা সেইটোৱে যে BTR চুক্তিটো যদি আখৰে ৰূপায়ণ কৰিব লাগে তেতিয়াহ'লে এক্সপাৰ্ট বুদ্ধি থকা জ্ঞানী মানুহ লাগিব না নাই UPPLৰ দলৰ সেইবিলাক মানুহ নাই এনেকুৱা মানুহ নাই সেইকাৰণে আমাৰ পৰা জ্ঞানী বুদ্ধি থকা এক্সপাৰ্ট মানুহ মই পাঠাই দিছোঁ হয় আগত চন্দনক লৈছে